বন্ধুসকল যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যে লগতে আছে বেল আইকনটো সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়াহলে পলম নকৰি আহক বন্ধুসকল আজি মোৰ ভিডিওটো আৰম্ভ কৰো নমস্কাৰ আজি মই আকৌ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল মোৰ চাৰিফালৰ পৰিৱেশটো দেখি চাগে অনুমান কৰিব পাৰিছে যে মই আজি এটা নতুন ৰেচিপি লৈ আহিছো সেই ৰেচিপিটো কি আমি অতি সোনকালে জানি লওঁ আহক বন্ধুসকল আজি মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে বাদাম চিক্কি খাবলৈ ইমানেই সোৱাদ হয় নিজে খাইও ভাল পাওঁ সেইকাৰণে আজি ভাবিলো মই বনাইও চাওঁ তেন্তে জানি লওঁ আহক কেনেকৈনো বনাই বাদাম চিক্কি প্ৰথমতে মই 150 গ্ৰাম কেঁচা বাদাম লৈছো লগতে অলপমান গুড় লৈছো এবাটি পানী লৈছো লগতে অলপ ঘিউ লৈছো নিজৰ সুবিধাৰ্থে দুখন চামুচ লৈছো চাওক বন্ধুসকল বাদাম চিক্কি বনাবৰ কাৰণে এইখিনি হৈছে প্ৰয়োজনীয় সামগ্ৰী এয়া মই আৰম্ভ কৰিছো আৰু এতিয়া মই পেনখন বহাই দিছো পেনখন অলপ গৰম হোৱাৰ পাছত মই বাদামখিনি দি দিছো প্ৰায় 6-7 মিনিট মান মই বাদামখিনি লৰাই আছো লৰাই থাকোতে মই নিজে অনুমান কৰিছো যে বাদামখিনি নমাব পৰা হৈছে এতিয়া মই পেনখনৰ পৰা কাঁহীখনত নমাইছো নমাই লৈ অলপ ঠাণ্ডা হোৱাৰ পাছত হাতেৰে মোহাৰি বাকলিটো এৰুৱাবলৈ চেষ্টা কৰিছো এয়া চাওক মই হাতেৰে মোহাৰি বাকলিখিনি এৰুৱালো ইয়াৰ পিছতে মই গুড়খিনি গৰম পেনখনত দি দিছো হেতাখনেৰে মই গুড়খিনি অলপ মানেকে ভাঙি দিব লগা হৈছে যাতে সহজতে গলে গুড়খিনি গলা পিছত মই যে লৈছিলো পানী বাটি তাৰ অলপমান পানী মই এই গুড়খিনিৰ ওপৰত ঢালি দিছো এতিয়া পানী আৰু গুড়ৰ মিশ্ৰণটো ভাল হ'ব কাৰণে হেতাখনে খুব লৰাই আছো পাকটো আহিছে আৰু গুড় আৰু পানীৰ চাওক বন্ধুসকল গুড়খিনি লাহে লাহে ডাঠ হ'বলৈ লৈছে সেই হিচাপত মই হেতাখনে লৰাইও আছো গুড়খিনি লাহে লাহে ডাঠ হলত এতিয়া মই বাদামখিনি ঢালি দিছো লাহে লাহে বাদামখিনি দিয়াৰ পিছত মই ইয়া হেতাখনে খুব সুন্দৰকৈ লৰাই দিছো আমাৰ মিশ্ৰণখিনি সাজু হৈছে নাই হেতু চাবৰ কাৰণে মই চামুচেৰে অলপমান পানীত দি চাইছো আঠাটো আহিছে নে নাই যদি মিশ্ৰণখিনি টান হৈ পৰিছে তেতিয়াহলে আমি অনুমান কৰিব পাৰিম যে আমাৰ ৰেচিপিটো বনোৱা হৈ গৈছে ইয়াৰ পিছত কাঁহীখনৰ চাৰিফালে মই ঘিউ সানি লৈছো যাতে বাদাম চিক্কিটো আমি কাঁহীখনৰ পৰা সহজতে এৰুৱাব পাৰো এতিয়া মই পেনখনৰ পৰা কাঁহীখনত ঢালি দিছো গুড়ৰ আঠাটো যাতে কমি নাযায় সেইকাৰণে সোনকালে ঢালিছো এতিয়া লাহে লাহে মিশ্ৰণখিনি হেতাখনেৰে বহলাই দিছো এতিয়া মই কোমল হৈ থাকোতে চুৰিখনে মই পিচ কেইটা কৰি থৈছো যাতে খোৱাৰ সময়ত মই সহজতে এৰুৱাব পাৰো এয়া আধা ঘণ্টা বিৰতিৰ পাছত মই চুৰিখনে অলপমান কাটি চাইছো যাতে বস্তুটো হৈছে নে নাই এয়া চাওক লাহে লাহে বাদাম চিক্কিৰ যেটো ৰং সেই ৰংটো আহিছে আৰু আমি যেনেদৰে কাটি থৈছিলো তেনেদৰে আমি এতিয়া উলিয়াবও পাৰিছো কাৰণ আমি চিনটো দিয়ে থৈছিলো বন্ধুসকল মোৰ মচমচীয়া বাদাম চিক্কি এতিয়া ৰেডি হৈ গ'ল চাওঁ আহক কেনেদৰে আমি সজাই লৈছো পৰিবেশন কৰিবৰ কাৰণে দেখিবলৈ যিমান ধুনীয়া হৈছে সেইদৰে খাবলৈ খুবেই সোৱাদ হৈছে আপোনালোকেও চেষ্টা কৰি চাব বনাবলৈ খুবেই সহজ হয় মই ৰেচিপিটো খুব সুন্দৰকৈ দি দিছো তেন্তে বন্ধুসকল যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চোৱাৰ কাৰণে ধন্যবাদ